ইয়াতে আৰেস্তি কি কৰিছা কি এই ইমান ডাকছে কি 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 ভাই কি কম দোষ মোর দুপুর বিলাই কি শুনছি কোশ্চন দিয়েছি দে কোশ্চন কি হৈছে মানে মই ইমান পঢ়া শুনা কৰিলোঁ দোষ মোৰ জীৱনত তাৰমানে বহুত চিন্তা কৰিছে এতিয়ালৈকে তাৰমানে এটাও চাকৰি হোৱা নাই কি কৰিম এতিয়া কপালখনতে নাই তাৰমানে অলপ ফুৰি ল'লে বহিৰা হ'ল আৰু বেছিকৈ 10 মিনিটমান হ'ল ভাবা চিন্তা কৰোঁতে গেলে তালো নহয় হ'লে মোৰ হয় নেকি আপোনাৰ কি আছিল কোৱালিফিকেশ্যন মই মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক তাৰপৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ অঁ এইবাৰ ডিগ্ৰীও পাছ কৰিলোঁ কি কোৱা এতিয়া মোৰ এটা আছে কিন্তু বস্তু চাকৰি দিব একদম দিব পাৰিব না কি কোৱা কেনে চাকৰি হেল্ল' অঁ ছাৰ নমস্কাৰ ক'ত আছে আপুনি ডিউটিতে আছে নেকি অঁ মানে এই এজন মোৰ বন্ধু বহুত দুখীয়া ঘৰৰ ল'ৰা এটা জবৰ কাৰণে কৈ আছিল তেওঁ অঁ মই কৈছোঁ তেখেতক কৈছোঁ যে মানুহ বনাই দিব পাৰে আমাৰ ছাৰে বহুত বনাই দিছে মানুহ আগতে প্ৰফেচাৰ আছিল এতিয়া হাজিৰা কৰি তৰেন পোৱা নাই তেখেতে শুনছি কিন্তু অঁ আগজোৰা আছে সিহঁতৰ মুই আছে আগজোৰা বেচিম বুলি কৈছি চাকৰিটো লাগে কিবাকে অঁ দে আপুনি আহি থাককচোন আমি ইয়াতে আছোঁ অঁ দিয়ক আহক কি কৰিব আহিব নেকি আহিছে ছাৰ আহিছে পাক্কা হ'ব না অঁ পাক্কা মানুহ কিমান নমস্কাৰ নমস্কাৰ মই যেতিয়া আপোনাক ফোন কৰিছিলোঁ অলপ আগত চাকৰিৰ কাৰণে মই লাল বিহাৰীক তাৰমানে ক'লোঁ যে মই চাৰিখন ষ্টেটৰ মালিক আছিলোঁ ব্ৰইলাৰ কইলাৰ এইবিলাক গোটেই চাপ্লাই দিওঁ তাৰপিছত মই সিহঁতক যে চাপ্লাই দিব নোৱাৰা হৈ গ'লোঁ মোক মই থাকিম কেনেকৈ একদম থাকে ৰঙা পৰি থাকে ছাৰৰ কথাখিনি ভালকৈ মনোযোগ দিম মই এইটো কৰি আহোঁ মালটো লাগি আছে জোৰকৈ প্ৰাপ্তি কৰি যাওঁ মই লগত কথা পাতি আছোঁ তোমাৰ যি কোৱালিফিকেশ্যন আছে এই অসমতে বিভিন্ন ধৰণৰ মানুহে কাম কৰি আছে বিভিন্ন ধৰণৰ মানুহে চাকৰি কৰি আছে মোৰ বৰ্তমান খৰখুৱা আজিকালি মই মুৰ্গী কাটা কৰিছিলোঁ তাৰপিছত মই চাকৰি পাই কেনে মই গোটেই ডেভেলপমেণ্টটো মই চেঞ্জ কৰি দিছোঁ এতিয়া কথাটো হ'ল তুমি কি কৰিবা বিচাৰা মই মানে এতিয়া ডিগ্ৰীটো পাছ কৰিলোঁ যেতিয়া মোৰ UPSC আৰু APSC দিয়াৰ তামাম ইচ্ছা ভুল ধাৰণা কেইটা সেইকাৰণে আমি ভুল ধাৰণা বুলি কৈছোঁ না মই বাঙালীতে কোৱা গৈছে নেকি মই সেইটো কোৱা নাই সেইকাৰণে মই ভুল ধাৰণা বুলি কৈছোঁ চাওঁ আজি APSC পৰীক্ষা দিছে আজি APSC পৰীক্ষা দিছে চব নকালি আমাৰ অৰিজিনেল কাৰণ তুমি আজি UPSC বা APSC পৰীক্ষা দিয়াৰ লগে লগে তুমি চাকৰিতে দি দিম বুলি কৈ দিলোঁ তাৰপিছত তুমি একদম DSP SP হৈ তুমি গাড়ী চাড়ী লৈ ঘূৰি থাকিব এইবিলাক সম্পূৰ্ণ জাল তোমাৰ কোৱালিফিকেশ্যন আছে কিবা BSc পাছ তোমাৰ কিন্তু সেইবিলাক পৰীক্ষা ফ্ৰী দিয়া নাই তাৰপিছত তুমি হৈ যোৱাৰ পিছত কি হ'ল তোমাক আৰক্ষী মাৰথান জৰাই তেওঁলোকে তোমাক কি খাঁচাত সোমাই থৈ দিব তাৰমানে মই কথা পাতি আছিলোঁ দি দিম বুলি কৈছোঁ কাম কৰিবি মোৰ কণ্টেক্ট নম্বৰটো ৰাখিলো দি দিব আৰু ইয়াৰ এপইণ্টমেণ্টখন মোৰ চেম্বাৰত দি চাকৰিটো ইয়াৰ মানে বেলেগ একো নাই আমাৰ ব্ৰইলাৰ মৰ্ণিং কামটো কৰিব লাগিব মৰ্ণিং কাম তুমি তোমাৰ মৰ্ণিং ডিউটি আছে আৰু তোমাৰ ইভিনিং ডিউটি আছে দুটা ধৰিলেই হ'লে হ'ব আৰু বাকী মোৰ কাগজ পত্ৰখনটো আমাৰ এক দি দিলেই হ'ল আমাৰ মানে তাৰ চেম্বাৰত দি দিব যেতিয়া দিব লাগে দি দিব নহয় ক'ব মই দি আছোঁ তোমাক আৰু গতিকে এতিয়া মই যাওঁ যাব নেকি ৰাতিপুৱা কি কাম আছিল ৰাতিপুৱা তাৰমানে আমিতো জানোৱে আমাৰ মালটো চাফা কৰি দিব লাগে মালটো চাফা কৰি দিব লাগে পইচাটো অলপমান কনভাৰ্চ কৰিবি আগজৰা আছে দোস্তি চিন্তা নকৰিবি ঠিক আছে মই যাওঁ এতিয়া বৰ্তমান আহিম মই যেতিয়া মোক ফোন কৰি দিলে ঠিক আছে মই কৰি দিম আহি গ'লে মই চেম্বাৰলৈ আহি গ'লে মই ঠিক আছে কওক কি হৈছে আহিছিল কালি যে আপুনি কৈছিল
ও চাকরিতে কথা চাকরিতে করা দিম মই চেম্বারে পা আইছো মোর 5 তলাত আছে মোর লিফট বয়া আছে লিফট মোর হেরি হওয়া না মই বন্দর নিছে জপয়া জিম তোমালকে 10 মিনিট বই এই আমার স্যার দেখছে ফ্ল্যাটের তলত গাড়ি রাখি দিয়েছি এখন রয়েল 7.5 লাখ লছি চিনা গাড়ি না সাড়ে দামি এলে আৰু কি এলা দামি বস্তু হ্যাঁ নামলাটা সারে চাকরি নেদা হবে চাকরি দিম বইও কইলো আকা শোনাই কি করা যায় এনেকা আমার উঠবি এটা মাইন্ডে মারবা লাগিল মানে বস্তুটো কৰিব লাগিলে ঠিক আছে মই আমি মিছত বাৰ যাওঁ তাতে তা কাট নলি রেখে আছো তোমালোকে স্যার রেখেছি বহুত উপায় নাই এটা কি টাকা লাগে ইমার্জেন্সি চাকরিতে মই পেডেলটো পঠাইছো হা মই পেডেলটো পঠাইছো পঠাৰ পিছত এটা কাম কৰিছে আমাৰ সব ডিটেইলকে পিছনে চেক কৰা না চেক কৰি তোমাৰ কাম কৰিছে কিবা যদি তাৰমানে তোমালোকে কৰিব লাগে আছে কৰি দিব পাৰা কৰিব লাগে আৰু তোমাৰ বস্তুটো হয় যদি খাটা গেটো কোনো কথা নহয় এটা খাটা ছাৰতে যে আলি মোৰ কেইটা হ'ব কাম যে চেলাৰিটো কেনে হ'ব মনে মনে গেলারে তোমার স্যালারি হব 19 পয়সা 50 টাকা আচ্ছা বুঝি ঠিক আছে তুমি তো চাবো পারে তুমি তো যাব পারে মই কন্টাক্ট করে দিম আমার জিতে তোমার পিয়ান আছে মই কন্টাক্ট করে দিম কন্টাক্ট করে দেওয়ার তুমি তার কিনা বাত করে দিলে ঠিক আছে না আমি যাব না কি ঠিক আছে হ্যালো আতর মই ললে স্যার বিজি এনি দে ও অবস্থি কে হ্যাঁ তাহলে মোৰ কামটো কি হলা কিবা কাম আছিল মই যে সেইদিনাখনে পইচা দিলো কিবা পয়সা দিছিলি চাকৰি ও চাকরি দেওয়া মনত করছি র কি কৰিবা কি তার মানে ডিউটি যাওয়াই না আপনি মোক মাতাই নাই ফোনো কৰা নাই কি করা যায় যে ফোনে তো করে দাম একবাৰ তো ফোন কৰিছিল চাওরচোন কি বিয়া করছি এমান দিন হল কিবা আশা আছেনে চাউর আশা থাকতে লাগে দামি চাকরি পয়সাও দিয়া গেছি আমার তাকো মই কিন্তু ঘৰ বাৰী চব বেছি হেল্ল' না ও স্যার ক'ত আছে আপুনি এই আগত যে 2 সপ্তাহমান আগত আমি গৈছিলোঁ এটা ল'ৰাক লৈ তেখেতৰ চাকৰিটোত বোলে মাতা নাই আপুনি ডিউটিত যাৱাই নাই বোলে কি ক'লাও ছাৰে গালি বেছি শুনে না মই শুনা নাই তই গম পাবি চাকৰি বেছি নাই এইটো মই যে দেউতাৰ মই আৰু বেচলো মই কি হ'ব তাৰমানে এতিয়া কেনেকৈ এনে থাকিলে যাবা মোৰ কি হৈছে গম নাপাওঁ না ডেৰা দিব লগা বস্তু কিয় জানা মোক তোৰচা নামাইছে আমাৰ মুঠা চৈৰাটো বেচিছিলোঁ ঘৰত জ্বলাই দিলে গোটা দি দিছোঁ চাকৰি নহয় ডেৰা বাঢ়িছে মই ভাবিছিলোঁ তাৰ পিছত খাব পাৰিম মেডিকেল নকৰোঁ এই কথা নাৰা দিছোঁ সেইকাৰণে মই সহায় কৰিম বুলি ভাবিছিলোঁ যিটো পৰিস্থিতি আপোনালোকক দাঙি ধৰিলোঁ ইয়াত আমাৰ তিলমাৰৰ কাৰো প্ৰতি আমাৰ স্বাৰ্থ নাই আৰু আমি জোকাই লোৱা নাই এইটো সম্পূৰ্ণ আমি স্পষ্টীকৰণ কৰি দিলোঁ আমাৰ অসমখনত এনেকুৱা হৈ থকাৰ কাৰণে এই সাম্প্ৰতিক জীৱনলৈ ঘটনাক লৈ আমি ইউটিউব ভিডিঅ'টো কৰিছোঁ কাৰণ সেইকাৰণে কৰিছোঁ কত দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে চাকৰিৰ নামত পাগল হৈ থাকে আৰু কিছুমান দালালে তাত দালালি কোবাই কাৰণে সম্পূৰ্ণ সেই কেৰিয়াৰটো তেওঁ ধ্বংস কৰি দিয়ে সেই ক্ষেত্ৰত আমি সকলো বন্ধু বান্ধৱীক তথা শিক্ষিত যুৱক যুৱতীসকলক জাগ্ৰত হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ যে কোনো দালালক লগ কৰি চাকৰি চাওক APSC যিবিলাক আমাৰ পৰীক্ষা দিছিল কোনোবাই DSP কোনোবাই SDC কোনোবাই SDO এইবিলাকো জালত পৰি গ'ল সম্পূৰ্ণ জালত পৰি গৈছে কি সম্পূৰ্ণ জালত পৰাৰ কাৰণটো হৈছে তাৰমানে কি ফাঁকিবাজ কৰি জালিয়াতি কৰি সম্পূৰ্ণ তেওঁলোকে চাকৰিটো লৈছিল গতিকে সেইকাৰণে নহয় কাৰণে মোৰ যে সঠিক যিকেইজন আছে এইকেইজনক লৈ কেনে এটা মই ইউটিউব ভিডিঅ'টো আপোনালোকৰ প্ৰচাৰ কৰিছোঁ যদি ভাল হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কাষত যি আছে বাজুকে ঘণ্টাটো মুখৰ ঘণ্টাটো আৰু যি মুঠটো বেচা গৈছে এইটো বজাই দিব তেতিয়া নতুন ভিডিঅ'বিলাক চাব পাৰিব পিছত সৰ্বশেষত সকলোৰে শ্ৰদ্ধা আৰু ভক্তি কামনা কৰি মৰম কামনা কৰি আজি আমি এই ভিডিঅ'টোৰ পৰা